Hello everyone, welcome to my new another vlogs. আজি ভিডিওটো স্টার্ট কৰিছো 9টা মান বাজিছে এতিয়া আৰু আজি বতৰটো ডাৱৰীয়া কৰিছে দেখিছে অলপ ৰদ দিছে আৰু কৰিছে কুঁৱলীও পৰি আছে আৰু আমাৰ এফালে দেখাম ভেলাঘৰটো ওটো বনাই থকা হৈছে ওটো জাস্ট খুঁটাকেইটা অকল পুতি থৈছে বাকি একো কাম হোৱা নাই তো বলক ভিডিওটো শেষলৈকে চাই থাকিব আৰু এফালে দেউতাই চাহপুলিবিলাক কাটি দিছে বেঙেনা পুলি ৰুইছে কাৰণ চাহপুলিত আমাৰ এই মাটিখিনিত ইমান পাত নিদিয়ে সো কাটি এতিয়া বেঙেনা পুলি আৰু সবজি খেতি কৰিব আৰু এতিয়া আৰু সেইটো হৈছে আমাৰ গাহৰি গৰালটো এইফালে ছিঙিছে পৰিয়ে গ'ল লাইশাকবিলাক বহুত ডাঙৰ হ'ল দেখিছে যদি খাব বিচাৰে আহিব পাৰে আমাৰ ঘৰলৈ ঐ চিনু এইফালে চোৱা বাবা আমাৰ এইফালে আজি ভেলাঘৰ বনাই থকা হৈছে চাৰিজন আছো আমি এইফালে ৰাহুল হাই এইফালে আমাৰ দীপাংকৰ নমস্কাৰ ভিডিঅ' আহিব দেই এয়া ভেলাঘৰ বনাই আছো দেখিছে আৰু এইফালে জাৰ্মান হাই পুৰা নৰা বনাই পেলাই ঢাপলি বনাই থকা হৈছে ভেলাঘৰটো সম্পূৰ্ণ হৈ লওক তাৰপিছত দেখাইছোঁ আপোনালোকক চাই ছাগলী চাই বগলী চাই কোন আएगा চাই আমাৰ মা পুৰা চশমা পিন্ধি আছে ঈশানবী হাই ঈশানবী হাই বগলী জলদি কাম কৰ এইকেইটা একোখনীয়া খাব দুটা চাহ ল'বি 200 বিস্কুট পাবি খাইছা কি খাইছানো বিবি খাইছা নে মাইকি আছে নেকি দে বানাম না কি দে আমাৰ এতিয়া বিৰতি হৈছে হয় নাই চাহৰ বিৰতি এতিয়া অকল বান্ধিবলৈ আছে আমাৰ ভেলাঘৰটো এইকেইটা গোটেইকেইটা কামৰ সৃষ্টি কোনো কাম নাই সেইটো একেবাৰে নাই আমাৰ ভেলাঘৰ বনি ৰেডি হৈ গ'ল এয়া ভালকৈ দেখাই আছোঁ আপোনালোকক চাই লওক এইটো ইমান ভাল হোৱা নাই আৰু থুলমূলখিনি বনাইছোঁ অলপ আন্ধাৰ লাইটটো ইয়াত দিম এতিয়া আৰু লাইটৰ পোহৰটো ইমান পৰা নাই ইয়াত দিম লাইটিং ধুনীয়াকৈ কৰিম এতিয়া ভাল লাগিব আৰু ভিতৰখন আপোনালোকক দেখাই দিছোঁ অলপ ইয়াত এতিয়া একো দিয়া নাই আজি থাকিব বোলে ল'ৰাকেইটাই মই নাথাকোঁ ইয়াতে ধুনীয়াকৈ থকা হ'ব এইকেইদিন অলপ ফূৰ্তি কৰা হ'ব আৰু আপোনালোকেও ফূৰ্তি কৰিব আমি প্ৰত্যেকবাৰে বনাওঁ এনেকৈ উৰুকা দিনাখন থাকিম আজি ভিডিঅ'টো ইমানেই আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'লৈ বাই